নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই হেমন্ত কুমাৰ ৰয় আজি আন এটা ভিডিঅ লৈ আহিছো এই ভিডিঅটো হ'ব 5th সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিসকল 5th সেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰ এখন কোৱেশ্চন পেপাৰ লৈ আজি মই উপস্থিত হৈছো আজিৰ ভিডিঅত আমি আলোচনা কৰিম 2021ৰ এখন কোৱেশ্চন পেপাৰ আৰু এই কোৱেশ্চন পেপাৰখন হৈছে ফিলসফি অফ উপনিষদ মানে উপনিষদৰ দৰ্শনৰ যেটো 2021ৰ কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰখন আজি ভিডিঅত আমি আলোচনা কৰিম ইয়াত কেৱল মই 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কোৱেশ্চনখিনি কৈ দিম বাকিখিনি কেৱল দেখুৱাই দিম যদি কোনো ছাত্ৰ-ছাত্ৰী কোৱেশ্চন পেপাৰখন লাগে তেনেহলে মোৰ ভিডিঅৰ ডেসক্ৰিপচনত গৈ কোৱেশ্চন পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিব তো 2021ত যেটো ফিলসফি অফ উপনিষদৰ কোৱেশ্চন পেপাৰ আহিছিল এটো পৰীক্ষা একচুয়ালি হ'ব লাগিছিল হৈছিল 2022 কিন্তু পৰীক্ষাটো হ'ব লাগিছিল 2021ত সেইকাৰণে এখন কোৱেশ্চন পেপাৰক আমি 2021ৰ কোৱেশ্চন পেপাৰ হিচাপে ধৰি আলোচনা কৰিব লাগিব তো 2021ত যেটো 1 মাৰ্কছৰ 10টা কোৱেশ্চন আছে তাৰ প্ৰথম কোৱেশ্চনটো হৈছে নিৰ্দেশ অনুসৰি তলত দিয়াবোৰ উত্তৰ দিয়া ইয়াত এ নম্বৰ কোৱেশ্চনটো হৈছে সংহিতা দুখন তিনিখন চাৰিখন ইয়াৰ উত্তৰটো হ'ব চাৰিখন তাৰ পিছত যেটো কোৱেশ্চন আছে বি নম্বৰ কোৱেশ্চন আৰণ্যকোষ and Upanishads are called the জ্ঞানকাণ্ড is it true আৰণ্যক আৰু উপনিষদসমূহ জ্ঞানকাণ্ড বুলি কোৱা হয় এটো সত্য নে ইয়াৰ উত্তৰ হ'ব সত্য তাৰ পিছত আছে সি নম্বৰ Atman is regarded as the ultimate observer ultimate witness choose the correct answer আত্মাক পৰম নিৰীক্ষক পৰম সাক্ষী বুলি গণ্য কৰা হয় ইয়াত সাক্ষী বুলি গণ্য কৰা হয় এটো হ'ব তাৰ পিছত আছে ডি নম্বৰ what is the ultimate goal of an individual's spiritual pursuit এজন ব্যক্তিৰ আধ্যাত্মিক অন্বেষণৰ পৰম লক্ষ্য বা উদ্দেশ্য কি এই উত্তৰ হ'ব মোক্ষ প্ৰাপ্তি তাৰ পিছত আছে ই নম্বৰ কোৱেশ্চন ই নম্বৰত আমি আছে শংকৰাচাৰ্যৰ মতে ব্ৰহ্ম আৰু আত্মা এক এটো সত্য নে ইয়াৰ উত্তৰ হ'ব সত্য তাৰ পিছত এফ নম্বৰ কোৱেশ্চন what do the hymns of the Vedas emphasize বেদৰ শ্লোকবোৰে কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰে ইয়াৰ উত্তৰটো হ'ব দেৱতাৰ স্তুতিৰ ওপৰত বেদৰ শ্লোকবোৰে গুৰুত্ব আৰোপ কৰে তাৰ পিছত আছে জি নম্বৰ কোৱেশ্চন the oldest surviving systematic interpretation of the Upanishad is called Gita ব্ৰহ্মসূত্ৰ উপনিষদত বৰ্তি থকা আটাইতকৈ প্ৰাচীন পদ্ধতিগত ব্যাখ্যা গীতা ব্ৰহ্মসূত্ৰত পোৱা যায় এটো ব্ৰহ্মসূত্ৰ হ'ব শুদ্ধ উত্তৰটো বেছি বাছি উলোৱা তাৰ পিছত 8 নম্বৰ কোৱেশ্চন what is the etymological meaning of উপনিষদৰ বুৎপত্তিগত অৰ্থ কি এই উত্তৰটো অকমান দেখুৱাব লাগিব ডাইৰেক্ট কৈ দিলে নহব এটো হ'ব এনেকুৱা এই উত্তৰটো চাই লোৱা উপনিষদৰ শব্দৰ বুৎপত্তিগত অৰ্থ হল শিষ্যই কোনো যোগ্য গুৰুৰ নিকট ব্ৰহ্মজ্ঞান বা আত্মজ্ঞান লাভ কৰাৰ উদ্দেশ্যে পৰম তত্ত্বৰ গুৰ উপদেশ শ্ৰৱণ কৰিবলৈ শ্ৰদ্ধা সহিত বহা উপনিষদ শব্দটোৰ বুৎপত্তিগত অৰ্থ হৈছে শিষ্যই কোনো যোগ্য গুৰুৰ নিকট ব্ৰহ্মজ্ঞান বা আত্মজ্ঞান লাভ কৰাৰ উদ্দেশ্যে পৰম তত্ত্বৰ গুৰ উপদেশ শ্ৰৱণ কৰিবলৈ শ্ৰদ্ধা সহিত বহা এটো হ'ব ইয়াৰ বুৎপত্তিগত অৰ্থ তাৰ পিছত আছে আই নম্বৰ কোৱেশ্চন the self is the state enjoys gross objects জীৱই দেশ অৱস্থাত স্থূল বস্তু উপভোগ কৰে ইয়াৰ উত্তৰ হ'ব জাগ্ৰত অৱস্থাত তাৰ পিছত আছে জে নম্বৰ কোৱেশ্চন in Chandogya Upanishad Brahman is cryptically described as tajjalan ইয়াৰ উত্তৰ হ'ব tajjalan বানানটো যদি কোনোবাই নপা তেনেহলে এটো চাইলেলে হল tajjalan এটো ইংৰেজীত তাৰ পিছত আছে 2 মাৰ্কছৰ কোৱেশ্চন আছে আমাৰ 5টা কৰিব লাগে ইয়াৰ প্ৰথমটো হৈছে প্ৰাচীন গদ্য উপনিষদ সমূহৰ নাম লিখা name the early prose উপনিষদ প্ৰাচীন গদ্য উপনিষদ সমূহৰ নাম লিখা ইয়াৰ উত্তৰ হ'ব এটো গদ্যত ৰচিত 6খন উপনিষদ আছে এই উপনিষদবোৰ হল তৈত্তৰীয় বৃহদাৰণ্যক ছান্দোগ্য কেন আৰু কৌশিকি এই 6খন উপনিষদ গদ্যত ৰচিত তাৰ পিছত যেটো কোৱেশ্চন আছে বি নম্বৰ কোৱেশ্চন what do you understand by aham brahmasmi বুলিলে কি বুজা ইয়াৰ উত্তৰ হ'ব এটো বি নম্বৰটো উপনিষদত দৰ্শন অনুসৰি ব্ৰহ্ম আৰু আত্মা এক আৰু অভিন্ন
ব্ৰহ্ম আৰু আত্মাৰ অভিন্নতা ব্যাখ্যা কৰাৰ বাবে উপনিষদত অহং ব্ৰহ্মাস্মি মহাবাক্যটো প্ৰয়োগ কৰা হৈছে এই মহাবাক্যৰ অৰ্থ হ'ল ময়েই ব্ৰহ্ম ময়েই ব্ৰহ্ম অৰ্থাৎ আত্মাই বা জীৱাত্মাই ব্ৰহ্ম গতিকে উপনিষদৰ অহং ব্ৰহ্মাস্মি মহাবাক্যটোৰ প্ৰতিপাদ্য বিষয় হ'ল আত্মা আৰু ব্ৰহ্ম অভিন্ন এইখিনি লিখি দিলে ইয়াৰ উত্তৰটো হৈ যাব তাৰ পিছত যেটো কোৱেশ্চন আছে হেতু হৈছে সি নম্বৰ কোৱেশ্চন হোৱাট ডাজ নেতি মিন ইন দ্য কনটেক্সট অফ ডিফাইনিং ব্ৰহ্মক সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত নেতিয়ে কি বুজায় ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব উপনিষদত ব্ৰহ্মক সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত নেতিয়ে ব্ৰহ্মৰ নিৰ্গুণ নিৰ্বিশেষ নিৰ্বিকল্প নিৰুপাধিক আৰু অনুবিচ্ছিন্নীয় স্বৰূপক বুজায় নেতিৰ অৰ্থ হ'ল ব্ৰহ্মৰ বৰ্ণনা নিৰ্বাচন নিৰ্দেশ ইত্যাদি সম্ভৱ নহয় কাৰণ অতীন্দ্ৰিয় নিৰুপাধিক নিৰ্বিকল্প আৰু অনিৰ্বিচ্ছিন্ন ব্ৰহ্মক ইন্দ্ৰিয় বুদ্ধি দ্বাৰা বাণীবদ্ধ কৰিব নোৱাৰি নেতিৰ দ্বাৰা ব্ৰহ্ম বিষয়ক বৰ্ণনা বাক্য গুণ আদি নিষেধ হয় স্বয়ং ব্ৰহ্মৰ নিষেধ নহয় নেতিৰ দ্বাৰা ব্ৰহ্মৰ অনিৰ্বিচ্ছিন্ন জ্ঞান হয় তেওঁৰ সত্তাৰ শূন্যতা নহয় তাৰমানে নেতিৰ দ্বাৰা উপনিষদত ব্ৰহ্মক যে আমি নিৰ্গুণ ব্ৰহ্মৰ এই নিৰ্গুণৰ স্বৰূপ ব্যাখ্যা কৰাৰ কাৰণে আমি নেতি শব্দটো ব্যৱহাৰ কৰোঁ এইটো কথা গতিকে নেতিৰ ক্ষেত্ৰত এইখিনি লিখি দিলে এই উত্তৰটো হৈ যাব তাৰপিছত আছে ডি নম্বৰ কোৱেশ্চন নেম টু থিওৰিজ অফ ক্ৰিয়েশ্যন সৃষ্টিৰ দুটা তত্ত্বৰ নাম লিখা ইয়াৰ উত্তৰ আমি জানো এটা হৈছে মহাজাগতিক তত্ত্ব আনটো হৈছে অতিজাগতিক তত্ত্ব তাৰপিছত আছে ই নম্বৰ কোৱেশ্চন হোৱাট ইজ সংসাৰ মানে কি ইয়াৰ উত্তৰ হ'ব এনেকুৱা ইয়াতো এনেকৈ লিখিব লাগিব এইটো সংসাৰ এটি সংস্কৃত বা পালি শব্দ যাৰ অৰ্থ হ'ল বিশ্ব এইটো পুনৰ্জন্মৰ এটি ধাৰণা সমস্ত জীৱন বস্তু আৰু অস্তিত্বৰ চক্ৰই সংসাৰ বেছিভাগ ভাৰতীয় দৰ্শনৰ মৌলিক বিশ্বাস যে সংসাৰ হ'ল মৃত্যু আৰু পুনৰ্জন্ম চক্ৰ সংসাৰক বহুতে সময়ত কৰ্মচক্ৰ জন্মচক্ৰ ভৱচক্ৰ লক্ষ্যহীন প্ৰবাহ বা জাগতিক অস্তিত্বৰ চক্ৰ বুলিও কোৱা হয় সংসাৰত আবদ্ধ বন্ধন আৰু ইয়াৰ পৰা মুক্তি প্ৰাপ্তি হ'ল মোক্ষ নিৰ্বাণ বা কৈবল্য তো গতিকে সংসাৰ মানে ইয়াত এইটোৱে বুজাইছে সংসাৰ এইখিনি লিখি দিলে সংসাৰৰ কথাটো হৈ যাব তাৰপিছত যিবোৰ কোৱেশ্চন আছে সেইবোৰ হৈছে 5 মাৰ্কছৰ কোৱেশ্চন এই 5 মাৰ্কছৰ কোৱেশ্চন আমি কৰিব লগা 4টা এই কোৱেশ্চনবোৰ কেৱল মই দেখুৱাই দিছো যদি কোনো ছাত্ৰ-ছাত্ৰীক কোৱেশ্চন পেপাৰখন লাগে তেনেহলে তেওঁলোকে ডাউনলোড কৰি ল'ব আৰু যদি কিবা নোটছ লাগে তেনেহলে মেছেজ কৰিব পাৰে যদি মেছেজ কৰে মই সময় পালে নোটখিনি দিবৰ চেষ্টা কৰিম তবে 1 নম্বৰ কোৱেশ্চন ইয়াত 5 নম্বৰ উপনিষদে আগবঢ়া অনুসাৰে কৰ্মৰ ধাৰণাটো ব্যাখ্যা কৰা concept of karma according to Upanishad ইয়াক ব্যাখ্যা কৰিব দিছে 2 নম্বৰ কোৱেশ্চন আছে ইয়াত নামে বি নম্বৰ কোৱেশ্চন discuss the concept of cosmic egg as contained in the Chandogya Upanishad's view regarding the origin of the world Chandogya Upanishadত বৰ্ণিত জগতৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হৈছে মহাজাগতিক ডিম্বাণুৰ ধাৰণাটো আলোচনা কৰা তাৰপিছত আছে সি নম্বৰ কোৱেশ্চন state the relation between Upanishad and the Vedas উপনিষদ আৰু বেদৰ মাজৰ সম্বন্ধ বৰ্ণনা কৰা D number question mention the subject studied in Upanishadic philosophy. Upanishad দৰ্শনত আলোচিত বিষয়বস্তুসমূহ উল্লেখ কৰা মানে উপনিষদ দৰ্শনত কি বিষয় আলোচনা কৰা হয় সেইসমূহ ইয়াত উল্লেখ কৰিব দিছে তাৰপিছত ই নম্বৰ question elucidate the concept of creator and creation as found in Upanishad. Upanishadত পোৱা সৃষ্টিকৰ্তা আৰু সৃষ্টি সম্পৰ্কীয় ধাৰণাটো ব্যাখ্যা কৰা সৃষ্টিকৰ্তা আৰু সৃষ্টি সম্পৰ্কীয় ধাৰণাটো ব্যাখ্যা কৰিব দিছে তাৰপিছত এপ নম্বৰ explain the Upanishadic view of Brahman as cosmic ideal মহাজাগতিক আদৰ্শ হিচাপে ব্ৰহ্মৰ উপনিষদীয় মতবাদটো ব্যাখ্যা কৰা তাৰপিছত আছে 4 নম্বৰত আছে 10 নম্বৰ কোৱেশ্চন এটা 10 নম্বৰ কে কোৱেশ্চন আছে ইয়াত হোৱাট ইজ বেদ ৰাইট ব্রিফ নোট অন 4 বেদস বেদ কি 4 বেদৰ বিষয়ে এটি চমুটকা লিখা ইয়াত এটা অৰ বা নাইবা আছে এক্সপ্লেইন ব্রিফলি the 4 states of consciousness as found in Mandukya উপনিষদ মাণ্ডুক্য উপনিষদ পোৱা চেতনাৰ 4টা অৱস্থা চমুকৈ ব্যাখ্যা কৰা তাৰপিছত আছে 5 নম্বৰ কোৱেশ্চন এক্সপ্লেইন the cosmic theory of creation সৃষ্টিৰ মহাজাগতিক তত্ত্বটো ব্যাখ্যা কৰা তাৰপিছত আছে state the importance of prana in the theory of creation সৃষ্টি তত্ত্বৰ প্ৰাণৰ ভূমিকা কি আলোচনা কৰা তাৰপিছত 6 নম্বৰ কোৱেশ্চন ডিসকাস আফটাৰ উপনিষদ হাউ কৰ্ম ইজ ৰিলেটেড টু সংসাৰ উপনিষদ অনুসাৰে কৰ্ম কিদৰে সংসাৰৰ লগত সম্পৰ্কিত আলোচনা কৰা ইয়াৰ এটা অৰ আছে তাৰপিছত তৈত্তৰীয় উপনিষদত বৰ্ণিত জীৱৰ পঞ্চকোষ সম্পৰ্কে
আলোচনা কৰা এইখিনি হৈছে কোৱেশ্চন তাৰপিছত আছে 7 নম্বৰত আছে ইলুচেট দ্য উপনিষদিক কনসেপ্ট অফ লিবাৰেশন মুক্তি বা মোক্ষৰ উপনিষদীয় ধাৰণাটো ব্যাখ্যা কৰা তাৰপিছত আছে এক্সপ্লেইন এট লেংথ দ্য নেচাৰ অফ ব্ৰহ্মন এজ ইন্টাৰপ্ৰিটেড ইন দ্য উপনিষদত বৰ্ণিত ব্ৰহ্মৰ প্ৰকৃতি বা স্বৰূপ সম্পৰ্কে বিস্তাৰিতভাৱে ব্যাখ্যা কৰা এইবোৰ হৈছে 10 মাৰ্কছৰ কোৱেশ্চন আৰু বাকি যিবোৰ 5 মাৰ্কছৰ কোৱেশ্চন এইখিনি মই দেখুৱাই দিছো বাকি 1 মাৰ্কছৰ 2 মাৰ্কছৰ কোৱেশ্চনখিনি মই কৈ দিছো এনসাৰখিনি ছাত্ৰ-ছাত্ৰীসকলে এইবোৰ স্ক্ৰিনশ্বট মাৰি বা লিখি লৈ ৰাখিব যদি কোনোবা সমস্যা হয় তেনেহলে কমেন্ট কৰিব বা হোৱাটছএপত মেছেজ কৰিব পাৰে যদি ছাত্ৰ-ছাত্ৰীসকলক এই ভিডিঅ'বোৰ ভাল লাগিছে তেনেহলে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব আজিলৈ এইখিনিয়ে ধন্যবাদ